কি মই যেতিয়া প্ৰিপেয়াৰ কৰি আছিলো মই 4 বছৰৰ জাৰ্নিটো আপোনালোকক ক'লো তেতিয়া মই চাওঁ কি মোৰ লগৰ যিকেজনে ইঞ্জিনিয়াৰিং কৰি পেলাই ইউএছত গ'ল তেওঁলোকৰ ভাল ভাল গাড়ী কিনিলে ভাল ঘৰত আছে আৰু মই দিল্লীত মানে য'ত ইউপিএসসি ষ্টুডেণ্ট বিলাক থাকে মোষ্ট ওল্ড ৰাজিন্দৰ নগৰ এইবিলাকত এসি ৰুমৰ ভাড়াটো বহুত সো তাতে আমাৰ অৱস্থা নাছিল কি এসি ৰুমত থাকো আমি জেনাৰেলি কিছুমান মানে একদম স্লাম আৰু হেৰিৰ মাজত যিকেটা এৰিয়া পৰে আৰু যেনে তেনে কৰি মানে এটা ৰুম বুলি ক'ব নোৱাৰো মানে এটা কিচেন টাইপৰ এটা এৰিয়া য'ত বাহিৰৰ পৰা খানা আহে এই ৰুমটোতে গোটেই দিনটো পঢ়ো হোসা কথা ক'লে সামাৰ এই সিজনত গুন্ধাই যায় ৰুমটো ওকে টয়লেটটো বাহিৰত তো তেনেকুৱা ধৰণত আমি সবে তেনেকুৱাই পঢ়ে তাতে সো তাতে আপুনি চাই আছে কি আপোনাৰ কোনোবা লগৰ কেলিফৰ্নিয়াত আছে সোশ্যাল মিডিয়া সো এই সময়ত আপোনাৰ অলপ মনতটো বেয়া লাগে সো সদায় মনত ৰাখিব কি মই আকৌ সোশ্যাল মিডিয়া ইউপিএসসি ক্লিয়াৰ কৰাৰ পিছত আকৌ চাকৰি থুমোৱাৰ পিছত মই গুটেকেটা একাউণ্ট আকৌ খুলি দিলো কিন্তু এই স্পেসিফিক পিৰিয়ডৰ টাইমত মোৰ লাগিছিল কি এইবিলাক বেছি চাই থাকিলে মোৰ মন যাব কি ময়ো বেলেগ কিবা ক্যাৰিয়াৰ কৰো হেৰি কৰো সো যিকেটা নিগেটিভ ইনফ্লুয়েন্স আছে লাইফত এটু জানিব লাগিব আৰু এটু যিমানখিনি সম্ভৱ আমি দূৰত ৰাখাটো বেটাৰ লাইফৰ কাৰণে থাৰ্ড থিং হয় সেলফ বিলিফ কি লাইফৰ জাৰ্নিটোত কি হয় কি এটা সুৰংগৰ নিচিনা এটা মানে কেভ য'ত একো লাইট নাই কিন্তু আপুনি যদি সুৰংগটো মুভ কৰি থাকে পজিটিভ বেন্ট অফ মাইন্ড লৈ পেলাই এনেকুৱা এটা লাইট আহিব কি লাইটটো বহুত স্যাটিসফাইং লাইট হয় সো এনেকুৱা ধৰণৰ লাইফ কি এটা ইকুইলিব্ৰিয়ামৰ পৰা আৰু এটা ইকুইলিব্ৰিয়ামত আমি গৈ থাকো আৰু এই যে আমাৰ লাইফটো পুৰা ইকুইলিব্ৰিয়াম টু ইকুইলিব্ৰিয়াম এই যে মাজৰ যেটো ৰাস্তাটো এটো বিৰাট এটা সুৰংগৰ নিচিনা য'ত একো লাইট আমি দেখা নাপাওঁ সো তাতে পজিটিভিটি ইন ইয়োৰ মাইন্ড এণ্ড সেলফ বিলিফ কি নিজৰ ওপৰত এটা যেটো বিশ্বাস সো ফেইলিয়াৰ আজি এদিন ফেইলিয়াৰটো যেনেকা আমাৰ অনাৰেবল সিএম ছাৰে এতিয়া ক'লে কি ফেইলিয়াৰটো মেটাৰে নকৰে লাইফটো বিৰাট ডাঙৰ कि बहुत मानो है यूपीएससी एग्जाम नहीं होगा तो क्या होगा कुछ कर लेंगे এই বস্তুটো নহলে কি হব লাইফ তো চলি থাকিব সো লাইফ ইজ মাচ গ্ৰেটাৰ লাইফ বহুত ডাঙৰ আৰু নিজৰ ওপৰত সেলফ বিলিফ সেলফ কনফিডেন্স আৰু সদায় এটা বস্তুত বিলিভ কৰা কি মই যদি মানে ভাল ৰাস্তাত ভালকে প্ৰয়াস কৰি থাকো সাকসেসফুল হোমে কোনো ৰখিব নোৱাৰিব হা আৰু এটা কথা মই ক'ব বিচাৰিম হেলথ এণ্ড ৰিলেশনশিপস সবতকে ইম্পৰ্টেন্ট কি নিজৰ হেলথ বা আপোনালোকে যতে যায় ইউ শুড কনভিন্স পিপল কি নিজৰ হেলথি থাকাৰ কাৰণে আৰু ৰিলেশনশিপ নিজৰ মা দেউতাৰ লগত নিজৰ ফ্যামিলিৰ লগত এই দুটা বস্তু যদি নাইকিয়া হৈ যায় তেতিয়া আমি একো কৰিব নোৱাৰিম সো এটু হৈ গল মোৰ মানে ফ্ৰম হিউম্যানিস্টিক পার্সপেক্টিভ মোৰ হাতত আৰু 5 মিনিট সময় আছে এতিয়া মই এক্সামৰ পার্সপেক্টিভত কিছুমান কথা কওঁ প্ৰথম কথা হল কি মই ইউপিএসসি বা এপিএসসি এনেকুৱা স্পেসিফিক এক্সামৰ বিষয়ে নহয় ময়ো লাইফত বহুত এক্সাম দিছো ম্যাক্সিমাম এক্সাম ফেল কৰিছো ওকে আইআইটি ফেল কৰিছো এমবিএও হোসা কথা ক'লে মই দিছিলো হেৰিৰ পিছত ফেল কৰিছো সো ম্যাক্সিমাম এক্সাম ফেল কৰিছো কিছুমান এক্সাম পাস কৰিছো সো তাৰ পৰা যেটো অভিজ্ঞতা মোৰ হৈছে এটোৱে মই ক'ব বিচাৰো যিমান কেটা এক্সাম আছে ইন্ডিয়াত প্ৰত্যেকটা এক্সামৰ এটা পাৰ্টিকুলাৰ ফৰমেট আছে এটা পাৰ্টিকুলাৰ সিলেবাস আছে কোনোবা যদি কয় কি ইউপিএসসিত সব জানিব লাগে এনেকুৱা নহয় সবৰে এটা পাৰ্টিকুলাৰ সিলেবাস আছে এই সিলেবাসটো জানাটো কোনো এক্সামৰ কাৰণে যদি আপোনালোকে প্ৰিপেয়াৰ কৰে প্ৰথম কথা প্ৰথম এক সপ্তাহ দুই সপ্তাহ তো সিলেবাসটো মুখস্থ কৰিব লাগে কি আপুনি জানিব লাগে কি পঢ়িব নালাগে কি আজিকালি কি হৈছে আজিকালি ইন্টাৰনেটৰ যুগ সবতে সোর্স একদম সোর্সৰ কমি নাই সো ইট ইজ ভেরি ইম্পর্টেন্ট টু নো হোয়াট নট টু স্টাডি কি পঢ়িব লাগে এটো তো সবে কৈ দিব এটো পঢ়ক কি নপঢ়িব লাগে এটো জানাটো বিৰাট ইম্পর্টেন্ট নেক্সট এক্সামৰ সিলেবাস জনাৰ পিছত আপুনি পঢ়িলে পঢ়াৰ পিছত টু টেস্ট ইয়োৰসেলফ যে কোনো পৰীক্ষা টেস্ট সিরিজ টেস্ট কৰা নিজকে ভেরি ইম্পর্টেন্ট
ডাইৰেক্টলি যদি আপোনালোকে ভাবে কি পৰীক্ষাত গৈ পেলাই আপুনি ডাইৰেক্টলি একদম টপ কৰি যাব, ইট ইজ ভেৰি ডিফিকাল্ট। সো টেষ্ট পেপাৰ ওলাব, সিলেবাস চাই পেলাই পঢ়াৰ পিছত নিজকে কণ্টিনিউৱাছ টেষ্ট কৰি 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 আপুনি চাব কি আপুনি কেনেকুৱা ইম্প্ৰুভ হৈ গৈ আছে, আপোনালোকে নিজে গম নাপায়। নেক্সট বস্তু, এক্সামৰ 3 দিন আগৰ পৰা অলপ ঠাণ্ডা হৈ যাব। কি বহুত মানুহ পঢ়াত ভালকে পঢ়িছে, ভালকে টেষ্ট দিছে, কিন্তু এক্সাম প্ৰেছাৰত সাকাম হৈ যায়। কি এক্সামৰ এদিন আগত ইমান টেনশন, ইমান প্ৰেছাৰ লৈ লয় নিজৰ ওপৰত কি এক্সামৰ দিনাখন যেটো মেইন টাইম তাতে গৈ পেলাই নিজে ভাঙি পৰে। সো এক্সামৰ 2-3 দিন আগতে একদম মানে ঘৰৰ যেটো খানা, বাহিৰৰ খানা বেছি নাখাব। ভেৰি ইম্পৰ্টেণ্ট, মই এনে কোৱা নাই মছলাদাৰ ফুড, অইলি ফুড বেছি নাখাব। ট্ৰাই কৰিব কি কিমান ভেজিটেৰিয়ান খাব পাৰি 2-3 দিন আগতে করলে, কিয় আমি যি খাওঁ এটো ডিফাইন কৰে কি আমাৰ কিমান মাথাটো চলিব আৰু আমাৰ আমি কিমান ঠাণ্ডা থাকিব পাৰিম। সো এণ্ড এক্সামৰ আগত তো নিগেটিভ এনাৰ্জি থাকিবই নালাগে। সো মই আশা কৰিছো আধা ঘণ্টা টাইম মোৰ অলমোষ্ট কমপ্লিট হ'ল। কি এই মানে সভাটো যে হ'ল তাৰ পিছত আপোনালোক মানে ইয়াৰ পৰা বহুত কেজন এণ্টাৰপ্ৰেনিয়ৰ ওলাব, ইয়াৰ পৰা বহুত কেজন ডাক্তৰ ওলাব, ইঞ্জিনিয়াৰ ওলাব, প্ৰফেচাৰ্ছ ওলাব, PSUত চাকৰি কৰা ব্যক্তি ওলাব, ইয়াৰ পৰা চিভিল সাৰ্ভেন্টছ ওলাব। সো মই বিমল বৰা ছাৰক নিজৰ মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো এই অপৰচুনিটিটো মোক দিয়াৰ বাবে। মই আৰু বেছি নকওঁ, ধন্যবাদ। জয় আই অসম, জয় হিন্দ। থ্যাংক ইউ।